জুবিন গাৰ্গৰ ৰাজনৈতিক মতাদৰ্শ সামাজিক মতাদৰ্শৰ মানে মানুহে যে কয় যে জুবিন গাৰ্গে ৰেঞ্জ ৰ'ভাৰ চলাই কেনেকৈ ক'ব পাৰে নিজকে ছ'চিয়েল লেফটিষ্ট বুলি মই সেইদিনা যিটো ৰূপ দেখা পাইছোঁ তেতিয়া বুজি পাইছোঁ মানে কি হয় অনুষ্ঠান বাৰু গ'ল আমি ধুনীয়াকৈ সাজি কাচি আহি পেলাই গৰমা বৌ মই দাদা আমি একেলগে বহি আছোঁ ৰাজা দা আৰু প্ৰিয়াংকু দাহঁতো আছিলে তেনেকুৱাতে আমাৰ অসমৰ এজন ল'ৰা তেখেত পাৰ্ক হায়াত হোটেল গোৱাৰ ৱেইটাৰ হিচাপে কাম কৰি আছিলে তেওঁ আহি পেলাই দাদা বুলি ধুনীয়াকৈ ফটো এখন লৈছে আৰু জুবিন দাই সততে কোৱাৰ নিচিনাকৈ ক'লে আহিবি আমাৰ প্ৰগ্ৰেম চাবলৈ আহিবি তেতিয়া ল'ৰাজনে ক'লে যে সেই হলটোত মোৰ সোমোৱাৰ মানে মোৰ পাৰ্মিশ্যন নাই কাৰণ এটা হাইৰাৰ্কি এটা মেইনটেইন হয় প্ৰত্যেকটো পজিশ্যনৰ মানুহে সেই হলটোলৈ যাব নোৱাৰে সেই কথাটোত জুবিনদাৰ খং উঠিলে আৰু জুবিনদাই ভাবিছিলে যেনেকৈ অসমত তেওঁ কিবা এটা কথা কৈ দিলে মানি লয় মানুহে হ'ব মানে কনচিডাৰ কৰেতো কিন্তু সেইদিনাখন ব'ল মেনেজাৰৰ লগত মই কথা পাতিম বহুত সহজভাৱে বহুত সাধাৰণভাৱে তেখেতে গ'ল কিন্তু সঁচাকৈয়ে যেতিয়া মেনেজাৰজনে এলাউ নকৰিলে কৰ্পৰেট শ্ব' আছিলে তেতিয়া তেওঁৰ মানে একদম ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে যে অসমীয়া ল'ৰা এজনক মোৰ প্ৰগ্ৰেমৰ পৰা কাৰ দম আছে আঁতৰাই ৰাখিবলৈ মই প্ৰগ্ৰেমেই নকৰোঁ নালাগে মোক পইচা নকৰোঁ নাগাওঁ তাৰপিছত খংটো বাঢ়ি গৈ থাকিল বৌয়ে তাৰপিছত মোক কৈছে তই গা তাৰপিছত জানি গিয়া চাহেমান গাই থাকোঁতেই তেখেত আহিছে মই মানে সকাহ পাইছোঁ গাব কিন্তু তাই তেখেতে সেই মঞ্চখন সেইদিনা তেখেতৰ মতাদৰ্শক ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণেহে মঞ্চলৈ আহিছিল তেওঁ গান গাবৰ কাৰণে অহা নাছিল তেওঁ ক'ব লগাখিনি ক'লে তেওঁ খুব বেয়া পাইছে যে এইবিলাক নীতি নিয়ম কৰ্পৰেটৰ মানে সেই দুনিয়াখনত এক্সিষ্ট কৰে আৰু তেখেতে অত্যন্ত বিৰাট খং মানে এটাই গাইছে তাৰপিছত ইয়ালিটো গালে তাৰপিছত আৰু নাগাওঁ ডেট ইটছ মাই ৱে অফ প্ৰটেষ্টিং এগেইনষ্ট ডেট নৰ্ম এজন হঠাৎ লগ পোৱা এজন ল'ৰাৰ কাৰণে অসমৰ প্ৰত্যেকজন মানুহ তেওঁৰ ঘৰৰ মানুহ তেওঁ যে কৈছিল যে মোক ঘৰৰ মানুহ ভাবে তেওঁ বেছিকৈ ভাবে তেওঁ ভাবিছিলে প্ৰত্যেকজন তেওঁৰ ঘৰৰ মানুহ ভাবিছিলে তো তেতিয়া মানে তেওঁ কৈছে যে নাই মোৰ বৰ দুখ লাগিছে আচলতে তাৰপিছত লাগে তেওঁ কান্দিছে সেইদিনাখন মই আচৰিত হৈছোঁ ইমান প্ৰেম জুবিন দাইতো চিনিও নাপায় ন ল'ৰাজনক তেওঁ কান্দি গৈছে ল'ৰাজনৰ কাৰণে